ফ্ৰেণ্ডসকল ওয়েলকাম টু আৱাৰ চেনেল হেল্থ এডভাইচ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে যৌনমিলন কৰিব ধৰাৰ আগতে বীৰ্য ওলাই যায়, এইটো কি আপোনাৰ নৰ্মেল হয় নেকি? তো বহুতো মানুহৰ এনেকুৱা হয় যে যৌনমিলন কৰাৰ আগতে আপোনাৰ বীৰ্য ওলাই যায়। চাওক, যৌনমিলন কৰাৰ আগতে আপোনাৰ দুই প্ৰকাৰৰ ডিচাৰ্জ হয়। এটা হৈছে আপোনাৰ চিপচিপা পানীৰ নিচিনা, এইটো আপোনাৰ ট্ৰান্সপাৰেণ্ট পানীৰ নিচিনা হয়। কিছুমানে এইটোকে আপোনাৰ লৈ চিন্তিত হৈ থাকে। তো এইটো আপোনাৰ প্ৰিকাম বুলি কোৱা হয়। যেতিয়া মানুহ এজনে যৌনমিলন কৰাৰ কাৰণে আপোনাৰ সম্পূৰ্ণৰূপে সাজু হয় বা উত্তেজিত হয়, তেতিয়া আমাৰ শৰীৰটো সাজু কৰিবলৈ হ'লে এক প্ৰকাৰৰ আপোনাৰ কি হয়, লুব্ৰিকেণ্টৰ প্ৰয়োজন হয়। আৰু সেই চিপচিপা পানীটোৱে আপোনাৰ কি লুব্ৰিকেণ্টৰ নিচিনা আপোনাৰ কাম কৰে, যাৰ সহায়ত আপোনাৰ যৌনমিলন কৰিলে লিংগটো আপোনাৰ ষ্টেজনৰ যোনিৰ সময়ত আপোনাৰ সহায় কৰে। তো সেইটো আপোনাৰ নৰ্মেল বস্তু হয়, সেইটো আপোনাৰ কোনো চিন্তা কৰিব লগা আপোনাৰ কোনো কাৰণ নাথাকে, আৰু সেইটো হোৱাটো আপোনাৰ ভাল হয়। কিছুমানৰ আকৌ আপোনাৰ যৌনমিলন কৰাৰ আগত সম্পূৰ্ণৰূপে আপোনাৰ বীৰ্য ওলাই যায়, যিটো লাষ্টত হ'ব লাগিছিল সেইটো আপোনাৰ প্ৰথমতে হৈ যায়। যদি যৌনমিলন কৰাৰ আগতে সম্পূৰ্ণৰূপে আপোনাৰ তেনেকৈ বীৰ্য ওলাই যায় আপোনাৰ, সেইটো যদি আপোনাৰ ধৰি লওক 6 মাহলৈকে হৈছে বা 6 মাহৰ যদি আপোনাৰ বেছিলৈকে হৈছে, তেতিয়াহ'লে তেনে ক্ষেত্ৰত আপোনাৰ এজন ডক্তৰক দেখুৱাৰ প্ৰয়োজন হয়, আৰু সেই হিচাপত আপোনাৰ ডক্তৰে দেখুৱাই আপুনি ট্ৰিটমেণ্ট কৰিলে সম্পূৰ্ণৰূপে ভাল হোৱা দেখা যায়। তো ফ্ৰেণ্ডসকল, যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ যদি আপোনালোকে চিন্তা কৰি থাকে যে যৌনমিলন কৰাৰ আগত বা আপোনাৰ যদি ডিচাৰ্জ হয়, যদি সেইটো আপোনাৰ সম্পূৰ্ণ চিপচিপা পানীৰ নিচিনা হয়, তেতিয়াহ'লে আপোনালোকে কোনো চিন্তা কৰিব লগা কোনো কাৰণ নাই। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।